তো ফাইনেলি অৱশেষত এমাহ 11 দিনৰ পাছত মই বাইকখন এতিয়া চলাম। ষ্টাৰ্টটো দিওঁ মই অকৰা মকৰা লাগিছে। চাৰ্ভিচিং হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো আমি গুৱাহাটীত থকা এতিয়া 3 দিন হ'ল। তো আজি ঘৰলৈ যাম, যিহেতু চাইকেলখনৰ কাৰণে ৰখি আছিলোঁ। তো আজি চাইকেলখন আহিছে, তো তাকে ষ্টেচনলৈ যাওঁ। তো গুৱাহাটী ষ্টেচন। তো আমি দাদা এজনৰ ৰুমত আছিলোঁ। তো ইয়াৰ দাদা হয়। তো এতিয়া লাহেকৈ ওলাই যাওঁ, অকণমান খোজকাঢ়িব লাগিব, তাৰপিছত বাছত যাম ষ্টেচনলৈ। তো চাইকেলখন এতিয়া ভালদৰে আহিছেনে নাই তো চাবগৈ লাগিব। আকৌ বুকিং কৰি দিব লাগিব আমাৰ শিৱসাগৰলৈ। শিৱসাগৰ আমি মঙলদৈলৈকে বুকিং কৰিম। তাৰপিছত ঘৰ পাই যামগৈ আৰু ফাইনেলি। তো যিহেতু বহুত বৰষুণ হৈ আছে বুলি কৈছে আমাৰ শিৱসাগৰত। তো ইয়াত কেনেকৈ আহিলোঁ, কি কৰিলোঁ, কি হ'ল আমাৰ লগত। তো ঘৰত গৈ ভালদৰে ভিডিঅ' এটা বনাম, আপোনালোকে চাব। ভালদৰে ভিডিঅ' এটা বনাম মানে এতিয়া ব্লগত ইমানটো কৈ নাই দিয়া। ঘৰত গৈ ভালদৰে বহি পিনি ক'ম কি হ'ল আমাৰ লগত, কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল, আপোনালোকেও সহায় কেনেকৈ ল'ব পাৰিব যদি আপোনালোকে যায়। আমাতকৈ সৰু ছোৱালীও যাব পাৰে, আপোনালোকে ছোৱালীয়ে যাব। ছোৱালী আজিলৈকে যোৱা নাই, খালী বহুত ৰিক্স। আগতে কৈ দিছোঁ, ল'ৰাই যাওঁতে বহুত ৰিক্স, ছোৱালীবোৰো যাব পাৰে, খালী অকণমান গ্ৰুপ হৈ যাব লাগিব। তো আমি দুটাকৈ গৈছিলোঁ, তো 4টা হৈ গ'লোঁ লগ হৈ। এতিয়া সিহঁতকো বহুত মিছ কৰিছোঁ। আৰু বিশাল চেত্ৰী, তো তাকে এতিয়া লগ পামগৈ। তো তাকে ফোনটো মাৰি দিব লাগিব। তো এতিয়া হাইৱেত ওলাই লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। তো গুৱাহাটী চহৰো এনেকৈ হাতী এটা দেখিব পালোঁ। তো ভাল লাগিলে, কলগছ লৈ গৈছে পূৰা। তো অলপ আগতে পামগৈ আৰু ৰাস্তাটো। তো কালি ওলাই আহোঁতে অকণমান দূৰ লাগিছিলে, এতিয়া ওলাই আহি একদম ওচৰতে নিচিনা লাগিছে। তো এতিয়া আমি পাৰ্চেলৰ ইয়াত পাই গ'লোঁ, সেই জেগাত ভিডিঅ'টো চাই লওক। তো দিল্লীৰ পৰা যেতিয়া সেইটো কৰিছিলোঁ, তাত অকণমান কালি আহিলে বুলি ক'লে ইয়াত। তো পইচা লৈছে আকৌ, দিল্লীটো যিহেতু পইচা ল'লে, আকৌ ইয়াতো পইচা লৈছে। আৰু ইয়াক লগ পাই গ'লোঁ ইয়াত আকৌ বহুত দিনৰ মূৰত, 4 দিনৰ মূৰত আকৌ লগ পালোঁ। ভিডিঅ' এটা বনাম বাৰু। তো এতিয়া অকণমান এনেকৈ দেখাই দিছোঁ। তো আমাৰ চাইকেলখন উলিয়াই লৈ পিছনে আকৌ পাৰ্চেল কৰিব লাগিব 2খন চাইকেল। ইয়াৰ চাইকেলখনটো এতিয়া লৈ যাব বিশালৰ চাইকেল। তো এইটো ঘৰ পাই গ'ল, আমি ঘৰ পোৱাগৈ নাই ইমান দেৰি। তো কি কৰিম আৰু এতিয়া, ঘৰ পাই যাম, চিন্তা নকৰিবা। তো এতিয়া ফাইনেলি আমি চাইকেলখন পাৰ্চেলটো মানে হেৰি কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ শিমলুগুৰিলৈকে পাৰ্চেল নহয় বোলে, আকৌ বাছত নিব লাগিব। তো তাকে কি কৰোঁ চাওঁগৈ। তো ছুপাৰ মাৰ্কেট আমি য'ত আছিলোঁ দিছপুৰ, তাত আমি যাম এতিয়া। তাৰপিছতহে আপোনালোকৰ ভিডিঅ' দেখাম। তো এতিয়া আমি তাৰপৰা আহিলোঁ। তো তাৰ চাইকেলখন পমচাৰ মানে পাৰ্চেল কৰোঁতে তাতে বস্তুবোৰ পূৰা খেলি মেলিকৈ থাকেতো। তাত জেহা তাহা ভৰাওঁতে পমচাৰ কৰি দিলে কোনোবা, মানে পমচাৰ হৈ আহিছে। তো মোৰ চাইকেলৰ এইটো হৰণটো নাইকিয়া থাকিলে, আৰু তাৰ চাইকেল পমচাৰ। তো বিশালৰ চাইকেলৰ অলপ প্ৰব্লেম হ'ল। তো কি ক'ম আৰু এতিয়া। তো আজি যাম, তো আমি বাছতে যাব লাগিব লাষ্টত। নাইট চুপাৰত যাম, আজিয়ে যাম। তো কাইলৈ মৰ্ণিং ঘৰ পাই যামগৈ ফাইনেলি। তো এতিয়া ৰুম যাওঁ, তো পমচাৰটো মাৰি লওঁগৈ। বেছি দূৰ নাই, আমি য'ত আছোঁ 4 কিলোমিটাৰ। তো আৰু ভালদৰে আহিছোঁ, আৰু ভালদৰে এটা ভিডিঅ' বনাই দিম। তো ভালদৰে মানে, তো আপোনালোকে চাব, সেইটো চব কথা কৈ দিম তাত। তো এতিয়া পমচাৰ মাৰি হৈ গ'ল তাৰ। তো এতিয়া আমি গৈ আছোঁ দিছপুৰ ছুপাৰ মাৰ্কেট। তো অভাৰব্ৰিজত উঠি গৈছোঁ ওপৰত। বম তো অকণমান গুৱাহাটী ভিডিঅ'ত কৰি দিছোঁ, যিটো আগুৱাই আহোঁতে ইমান এটা ভিডিঅ' নকৰিলোঁ। তো এইবাৰ অকণমান কৈছোঁ। তো এতিয়া আমাৰ প্ৰব্লেম এটা হৈ আছে, কি বুলি কয়, বাছত চাইকেল নিনিয়ে বোলে, ট্ৰেইনতো নিলে মৰিয়নিত নামিব লাগিব। তো ভালদৰে কথা পাতিবগৈ লাগিব এতিয়া গৈ পিনি, ৰুমত যাওঁ। তো ৰুমত গৈ লগ পাই আছোঁ।
এতিয়া আমি ৰুমৰ পৰা ওলাই আহিলোঁ তো খানাপাৰা গৈ আছোঁ তো খানাপাৰাত বাছ ষ্টেণ্ড তো তাৰপৰাই উঠিম আৰু বহুত মনটো ভাল লাগি আছে যিহেতু ঘৰ যাম তো তাত অকণমান ভিডিঅ' দেখাই দিম তো ভিডিঅ'টো চাই থাকোঁ তো এতিয়া আমি বাছ ষ্টেণ্ড পাই গ'লোহি তো এখন নাইট ছুপাৰতে যাম তো এখন তাৰ পৰা চাইকেলখন ভৰালে মোৰখন ভৰাব আছে তো বেগবোৰ খালী কৰি আছে যিহেতু বেগত ভৰাব বিন্দাছকৈ আৰু এখনতে যাম আমি তো ভিডিঅ'টো এনেকৈ অলপ দেখাই দিছোঁ তো মাজত অকণমান দেখাম ক'ৰবাত পালেগৈ আৰু হৈ যাম তো ঘৰ পালেগৈ ভালদৰে অকণমান দেখাই দিম তো ভিডিঅ'বোৰ চাই দিব তো ফাইনেলি আমি পাই গ'লোহি শিৱসাগৰ তো দেখিছে ন আগত মাহঁতে আহিছে তো চাইকেলখন নমাব লাগিব এতিয়া আকৌ ভিডিঅ' বনাই দিছোঁ আৰু এনেকৈ চাইকেল উলিয়াই আহিয়া বহুত ভাল লাগিছে বহুত দিনৰ মূৰত আছিল আৰু আহি গৈছোঁ আকৌ তো চাইকেল ইয়াত সোমাই আছিলে চাইকেল উলিয়াই দিয়া আনিলে মোৰ বাইকখন এতিয়া অকণমান দেখাই দিছোঁ এমাহ 11 দিনৰ মূৰত মোৰ বাইকখন তো ফাইনেলি চলাব আৰু এতিয়া তো এতিয়া বাইকখন তাত গৈ পিনি মই মাত চাত শুনাম ভালদৰে অকণমান চলামগৈ চলামগৈ চাইকেলখন যিহেতু চলাই আহিছোঁ আজি অকণমান ৰ'ব অকণমান দিব লাগিব বহুত কষ্ট মহাদেৱ মহাদেৱ বহুত কষ্ট ফাইনেলি চাপৰি ঘৰ পাই গ'লো এতিয়া নিজৰ বাইকখন চলাব অলপ তো ফাইনেলি অৱশেষত এমাহ 11 দিনৰ পাছত মই বাইকখন এতিয়া চলাম ষ্টাৰ্ট দিওঁ মই অকৰা লাগিছে ছাৰ্ভিচিঙো আহি আছে তো অকণমান চলাই লওঁ লাইটৰ ঘৰটো অকণমান ভিডিঅ' বনাম তো আহোঁতে অকণমান মই চলাই অহা নাছিলোঁ যেতিয়াতো চাই থাকক ভিডিঅ'টো তো মই ফাইনেলি ঘৰ পাই গ'লোঁ তো এইখিনিতে ভিডিঅ'টো এণ্ড কৰি দিছোঁ তো আগলৈ ভিডিঅ' বনাম তো এটা আপোনালোকে চাব তো ভিডিঅ'টো ভাল পালে লাইক আৰু